जाय समाव हादरसानि माखासे सोरखारि फरायसालियाव बावैसो फोसावनाय मेट्रिक आनजादनि रिजाल्टआव सासेबो फरायसायानो उथ्रिनो हायाखै, बेबायदि समावनो तामुलपुर जिल्लानि भुटान सीमायाव थानाय दावगांबारि बर' बिजोंनि फरायसालिनिफ्राय 100% फरायसाफ्रा उथ्रिसारनो हानानै ओनसोलाव गोग्गानाय लाबोदों। गोनां जानाय इसिं दाथाय गैयै बर' बिजोंनि सोरखारि फरायसालि दावगांबारि गोजौ फरायसालिनिफ्राय बे बाराव सा 117 फरायसुला फरायसुलिफोरा मेट्रिक आनजाद होदोंमोन। सा 117 फरायसाफोरनि गेजेराव सासे स्टार नम्बर, सा 20आ सेथि बाहागोआव, सा 85आ नैथि बाहागोआव आरो सा 11आ थामथि बाहागोआव उथ्रिसारनो हायो। गावारि फरायसालिफोरा मोजाङै उथ्रिसारनायजों लोगोसे तामुलपुर जिल्लानि दावगांबारि बर' बिजोंनि गोजौ फरायसालियाबो मेट्रिक आनजादाव 100% उथ्रिनाया थारैनो मोजां मिजिं लाबोदों। मख'जाथावदि 1986 मायथाइयाव गायसननाय फरायसालिया 2013 मायथाइयाव सोरखारि जायो। देग्लायनि अनगायैबो फरायसालिया सोरखारि जानायनि बोसोरनि अनगा 2020 आरो 2021 मायथाइयावबो 100% फरायसाफ्रा उथ्रिसारनो हादोंमोन बे फरायसालिनिफ्राय। এতিয়া আমাৰ এই স্কুল দাউগাংবাৰী বড়ো মিডিয়াম হাইস্কুলৰ পৰা 100% মানে পাছ হৈছে। এতিয়া মোটামুটি আমাৰ যিটোবা মানে টিচাৰ লগতে গাৰ্জেন আৰু লগতে মোৰ যিটোবা মানে পৰামৰ্শ ছাত্ৰ ছাত্ৰীসকললৈ এইকাৰণে নিশ্চয় আমি এইবাৰো মানে 100% পোৱা বুলি মই মানে ভাবিছোঁ। একচুৱেলি মই যিটোবা আমাৰ স্কুলৰ যিটোবা অনুশাসন হেৰি কৰোঁ, একচুৱেলি মই নিজে মানে হেডমাষ্টাৰ হৈ পেলাই মই 8:30 পৰা 8:45 ভিতৰত মই এটেণ্ড হৈ পেলাই মই অৱশ্যে এটা কৰি দিছোঁ স্বচ্ছতা মানে হেৰিৰ কাৰণে এটা লিষ্ট বনাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলক যে আমাৰ ছাত্ৰীবিলাকে অলপ বেছি আছেতো, এই বেছি থকা হিচাপে মানে 12 দিনত এবাৰ পৰে মানে চাফাই কাম আৰু ল'ৰাবিলাকে কিন্তু সপ্তাহত এবাৰকৈ পৰে। আৰু এই হিচাপে মই যিটোবা স্বচ্ছতা এই মানে চাফ চিকুণ মই এইখিনি ধৰি ৰাখিছোঁ। আৰু ইয়াৰ বাদেও যিটোবা মই বৰ্তমান আমাৰ শিক্ষকসকলক মই বহুতখিনি মানে হেৰি কৰোঁ যে মৰ্ণিং এছেম্বলিতে মই বহুতখিনি কথাবিলাক কৈ দিওঁ, যিমানখিনি স্কুলৰ মানে হেৰি হ'ব প্ৰগ্ৰাম আজিৰ দিনটো কেনেকৈ যাব আৰু আমাৰ টিচাৰবিলাকক মই কৈ থাকোঁ যে আজি মানে কি কৰিব লাগিব এই কথাবিলাক মই বুজাই কওঁ। নিজৰ মানে মোৰ যিটোবা হেৰি এইখিনি কথাখিনি ৰাখি ছাত্ৰ ছাত্ৰীসকলক মানে হেৰি কৰে আৰু এই হিচাপে তাৰমানে আমাৰ মানে স্কুলখন আগবাঢ়ি যাই আছে। কিন্তু স্বচ্ছতাৰ ক্ষেত্ৰত মই ক'ব লাগিব মানে প্ৰায় মানে কোনোবা যদি আহে এই স্কুলখন বহুত স্বচ্ছতা বুলি মানে ভাবে আৰু পৰিষ্কাৰকৈ ৰাখা বুলি, কিন্তু মই এইটো কথা শুনি অলপমান নিজকে গৌৰৱান্বিত কৰোঁ, কাৰণ মই সদায় মানে চাফ চিকুণটো কিন্তু মই কৰিব দিওঁ ছাত্ৰ ছাত্ৰীসকলক। 100% একচুৱেলি আমি 2013 আমাৰ হেৰিটো কি বুলি কয় স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈছিল। এই প্ৰভিঞ্চিয়েলাইজ বছৰতে আমি 100% পাইছিলোঁ, য'ত মানে 51 মানে ছাত্ৰ ছাত্ৰী দিছিল, 51 মানে পাছ কৰিছিল। তাৰপিছত 2020 আৰু 100% পালোঁ আৰু ইয়াৰ পিছতো ক'ভিড হেৰিত 2021 ক'ভিড পৰিস্থিতি, তথাপিও ইয়াতে এইটো আৰু আমি ক'ব যোৱা নাই 100%ই পাইছোঁ। এতিয়া আমি বৰ্তমান আমাৰ মানে শিক্ষকবিলাকৰ আৰু অভিভাৱকসকলৰ আৰু ছাত্ৰ ছাত্ৰীক মানে প্ৰচেষ্টাত মানে বৰ্তমান আমি 100% এই 2022 আমি পালোঁ। আমাৰ ইয়াতে স্কুলত পঢ়া মেক্সিমাম মানে 90% মানে হেৰি কি বুলি কয় দুখীয়া মানুহ সকলৰ মানে হেৰি ছাত্ৰ ছাত্ৰী 90 মানে তাতপৰি মানে বেছি 99 ক'ব লাগিব আমি। এতিয়া এই হিচাপে আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলক মানে কি কৰা হয় মানে মোটামুটি মাতি অনা হৈছিল আমি ক'ভিড পৰিস্থিতিটো। এতিয়া আমাৰ এই স্কুলত 15-16খন হেৰি আছে গাঁওখনৰ পৰা মানে আহে আৰু বহুত দূৰ দূৰণিৰ পৰা আহে, মোটামুটি কোনোবা 15 কিলোমিটাৰ, কোনোবা 10 কিলোমিটাৰ, 5 কিলোমিটাৰ এই ডিষ্টেঞ্চৰ পৰা মানে আমাৰ স্কুললৈ আহে, চাইকেল মাৰি আহে, ৰাতিপুৱাই আহিব লাগে। এই হিচাপে মানে তথাপিও আমি ছাত্ৰ ছাত্ৰীক উৎসাহ মানে হেৰি দি পেলাই হ'লেও ক'ভিড পৰিস্থিতি হ'লেও তাৰমানে আমি ক্লাছটো মানে কৰিছিলোঁ আৰু ইয়াৰ লগতেও আমি মানে হোমৱৰ্ক মানে হোম ভিজিট
এইবিলাক মানে আমি কৰিবলৈ দিছিলোঁ আৰু যিটো বা ক্লাছ ৱৰ্ক সেই হিচাপে আমি পেপাৰ মানে চিটিং কৰি ফালে হ'লেও ঘৰবিলাকত আমি মানে হেৰি দিছিলোঁ তাৰ দি ফালে মানে যিটো বা কুৱেশ্যনৰ এনচাৰ এই এনচাৰবিলাক আমি আনিবলৈ দিছিলোঁ এই হিচাপে আমি তাৰমানে কি বুলি কয় এই হিচাপে আমি তাৰমানে 100% পোৱা বুলি আমি মানে ভাবিছোঁ গাঁথনি আমাৰ প্ৰব্লেম এতিয়া প্ৰব্লেমটো হ'ল এই ক্লাছৰুমৰ মানে হেৰিটো প্ৰব্লেম হয় এই ক্লাছৰুমৰ মানে প্ৰব্লেমবিলাক আৰু ইয়াৰ বাদেও বহুতখিনি আছে যেনে বাউণ্ডাৰী হওক বা টয়লেট বা হেৰিবিলাকেই হওক এইবিলাক মানে বা বাইচাইকেল ষ্টেণ্ড এতিয়া ল'ৰা ছোৱালীবিলাকে বা চাইকেল হেৰিবিলাক আনি পেলাই মানে ৰ'দত থ'ব লগা হয় এই বাইচাইকেল ষ্টেণ্ড নোহোৱাৰ কাৰণে বহুত অসুবিধাত পৰে এতিয়া মই ভাবিছোঁ যে এতিয়া আপোনালোকৰ যিটো বা সাংবাদিক বন্ধুসকলে যিহেতু আজি ইয়াতে উপস্থিত হৈ পেলাই আমাক মানে সাক্ষাৎকাৰ লৈছে এই হিচাপে মই আপোনালোকৰ থ্ৰুৱেদি মই অনুৰোধ জনাইছোঁ আমাৰ অৰ্থাৎ অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰক যে আমাৰ এই স্কুলখন যে মানে চৰকাৰী হিচাপে অলপমান আৰু আগুৱাই নিবলৈ পাৰোঁ নেকি আৰু বেছিকৈ মানে আমি 100% কৰিব পাৰি নেকি এই হিচাপে মানে হেৰি কৰি পেলাই আমাক আগবঢ়াত মানে অলপ আৰ্থিক সাহায্য দি পেলাই আমাক মানে আগবঢ়াই নিয়াৰ কাৰণে মই অসম চৰকাৰ আৰু BTR চৰকাৰলৈ মই অনুৰোধ জনাইছোঁ মই এই দাবংবাৰী বিয়াম হাইস্কুলৰ এজন সহকাৰী শিক্ষক হিচাপে মই খুবেই আনন্দিত কাৰণ এইখন বিদ্যালয়ত মই আজি 10 বছৰ কাল শিক্ষকতা কৰি আছোঁ আমাৰ এইখন বিদ্যালয়ৰ বিশেষকৈ প্ৰধান শিক্ষক মাননীয় দ্বিজেন্দ্ৰ বসুমতাৰী ছাৰৰ যি ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰশাসনিক দক্ষতা আৰু তেখেতৰ মানে কাম কৰাৰ যিটো স্পৃহা সেই স্পৃহা আৰু কৰ্মদক্ষতাৰ কাৰণে আমাৰ সহকাৰী শিক্ষকসকলে খুবেই অনুপ্ৰাণিত হওঁ আৰু তাৰ ফলশ্ৰুতিত আজি একেদৰে কেইবাবছৰ ধৰি 100% উত্তীৰ্ণৰ হাৰেৰে আমাৰ দাবংবাৰী বিয়াম হাইস্কুলে সুখ্যাতি অৰ্জন কৰি আহিছে এই অঞ্চলত तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।